ট্ৰেণ্ড 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 কেইদিনমান ধৰি অসমত চলি থকা কিছুমান ফকতীয়া ট্ৰেণ্ড যিবিলাক ট্ৰেণ্ড আমি ক্লাছ নাৰ্সাৰী কেজিতে অলৰেডি লেভেল আপ কৰি আহিছোঁ থাম্বনেল চাই অলৰেডি গম পাইছেই চাগে এই ভিডিঅ'টো কাৰ ওপৰত আৰু কিহৰ ওপৰত বনোৱা হৈছে শায়ৰী নামত হাগি দিয়া অসমৰ কিছুমান পৰিচিত থোপৰা য'তেই যাওঁ সিহঁতক দেখা পাওঁ ফেচবুক হোৱাটছএপ ইনষ্টাগ্ৰাম ইভেন সপোনতো ইমানো বেয়া দিন আহি গ'ল নেকি বে ধিক্কাৰ হয় হাম পৰ বাই দা ৱে মুখত 200 গ্ৰাম ময়দা আৰু 500 গ্ৰাম মান ফিল্টাৰ লগাই মুখত যি আহে তাকে বকি নিজকে ৰাহত ইন্দুৰী মোমাইকৰ জীয়েক বুলি পৰিচয় দিয়া অসমৰ বনৰী কেইজনীক আজি ভালকে বজাম ইয়াৰ আগতে কৰিলে সাবস্ক্ৰাইব মোৰ এই চেনেলটো আৰু লগাই লওক কম দামী হেডফোন নিজৰ কাণত আৰু আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ' বনাইছো আমি নাক কাণ কাটিছে আনৰ ইমান গেলা গেলা কমেন্ট কৰি নালাগেনে আপোনালোকৰ ভাগৰ ওকে এতিয়া শুনা মোৰ ৰিপ্লাই ভিডিঅ' বনাইছা তুমি দুনিয়া কন্টেন্ট তোমাৰ ভিডিঅ' বনাইছা তুমি দুনিয়া কন্টেন্ট তোমাৰ এই ভিডিঅ' চাই হৈ আছো মই বেমাৰ বেকগ্ৰাউণ্ড মিউজিক কিয় বন্ধ কৰিছো দে আকৌ একৰ লগত এক যোগ কৰিলে হৈ যায় 2 একৰ লগত এক যোগ কৰিলে হৈ যায় 2 লৰাবোৰৰ কমেন্ট দেখি মইনাহঁতৰ পুকুৰত লাগিছে জুই শাবাশ বেটা বহুত বঢ়িয়া পাছৰ পাছত আহে 6 আপুনি জানেনে আপোনাৰ ব্যৱহাৰেই যে আপোনাৰ পৰিচয় বাহ দিদি বাহ এতিয়া মই কৈছো শুনা পাছৰ পিছত আহে 6 পাছৰ পিছত আহে 6 আপুনি জানেনে আপোনাৰ ভিডিঅ' চোৱা মানে আমাৰ সময়ৰ অপচয় কে বঢ়িয়া থা গুৰু বিয়া হোৱাৰ এমাহ নাযাওঁতে ছোৱালী জন্ম দিলে এনেকুৱাই হয় বন্ধুসকল ইহঁতৰ মা দেউতাই চাগে ঘৰৰ চুকত কপালত হাত দি বহি এটা কথাই ভাবি আছে যে কি প্ৰাণী জন্ম দিলোৱে চ' এই শায়ৰীটো মোৰ মাথাত আহি আছে সিহঁতৰ মা দেউতাৰ কাৰণে চ' মই এই শায়ৰীটো ইহঁতৰ মা দেউতাৰ কাৰণে কৈ আছোঁ এই বেকগ্ৰাউণ্ড লগা অ'কে মোবাইল হাতত দিছা তুমি পথ বাছি লৈছে ধ্বংসৰ মোবাইল হাতত দিছা তুমি পথ বাছি লৈছে ধ্বংসৰ ভিডিঅ' বনাই পৰিচয় দিছে নিজৰ বংশৰ বৰষুণ দিলে দৰকাৰ হয় ছাতি আমাৰ পিকআপ লাইনছবোৰ আকৌ কিছুমানে লৈছে গাত পাতি বৰষুণ দিলে দৰকাৰ হয় আমব্ৰেলা বৰষুণ দিলে দৰকাৰ হয় আমব্ৰেলা তোৰ ভিডিঅ' চাই খং উঠে গা অবন্তি শুন এইবিলাক কাম বাদ দে মাকক অলপ হেল্প কৰ পাকঘৰত গৈ মাকক অলপ হেল্প কৰ গম পাইছ নাই এইবিলাক ৰাইমিং এইটো বয়সত খাপ নাখায় এইবিলাক হৈছে নাৰ্সাৰী কেজিৰ ষ্টুডেণ্টৰ চ' ছন্দ মিলাই যি টি মুখত আহে এইটো বকি থাকিলে মানে শায়ৰী নহয় গম পাইছনে একদম ক্ৰিঞ্জ লাগে ক্ৰিঞ্জ ইনটু 100 বন্ধুসকল লাষ্ট এজনী বাকী আছে তাইক কিয় এৰি দিওঁ তাইকো বজাব লাগে চ' ভিডিঅ'টো চাই লোৱা মহান মানুহ মহান ভাৱ লৰাই কৰিলে এণ্টাৰটেইনমেণ্ট ছোৱালীয়ে কৰিলে পাপ এই বেকগ্ৰাউণ্ড লগা মহান মানুহ মহান ভাৱ মাৰ হাজবেণ্ড মোৰ বাপ মহান মানুহ মহান ভাৱ মাৰ হাজবেণ্ড মোৰ বাপ ক্ৰিঞ্জ কণ্টেণ্টক এণ্টাৰটেইনমেণ্ট বুলি ক'লে হ'ব তোমাৰ মহাপাপ ঘৰত গৈ শুই থকা মোবাইলটো থৈ ৰিপ্লাই পাই শান্তি হৈছা আশা কৰোঁ মই তোমালোকৰ আজিৰ কাৰণে ইমানে যদি মোৰ এই ভিডিঅ'টো চাই তোমালোকে ভাল পাইছা তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ওচৰত থকা ঘণ্টি বেলটো প্ৰেছ কৰি দিবা আৰু যদি তুমি মোৰ এই ভিডিঅ'টো ফেচবুক পেজত চাই আছা তেনেহ'লে মোৰ এই পেজখন ফ'ল' কৰি ল'বা আৰু এই ভিডিঅ'টো অকল এণ্টাৰটেইনিং পাৰপাছৰ কাৰণে বনোৱা হৈছে বাকী কোনেও যাতে পাৰ্চনেলি চিৰিয়াছলি নলয় মানে গা পাতি নলয় আজিৰ কাৰণে ইমানেই সকলো সুখে থাকা ভালে থাকা লাভ ইউ অল